নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মাগুৰ মাছৰ এটা ৰেচিপি দেখাম। এই মাগুৰ মাছ মই ধুই হালধি নিমখ সানি লৈছোঁ। প্ৰথমে মই কেৰাহীখনত তেল গৰম কৰি লৈছোঁ। এতিয়া এপিচ এপিচকৈ মাছ ফ্ৰাই কৰি ল'ম। মাছ মোৰ ভজা হৈ গ'ল। এপিচ এপিচকৈ প্লেটত কাঢ়ি থৈছোঁ। এয়া চব ভজা হৈ গ'ল। ইয়াত প্ৰয়োজনীয় হোৱা বিলাহী, পিঁয়াজ, নহৰু, আলু, ধনিয়া লৈছোঁ। এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। এতিয়া প্ৰথমে মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম। বেছি ৰঙা হ'ব নিদিওঁ, অলপমান ৰঙা হ'ব দিম। কাটি থোৱা বিলাহীখিনি দি দিছোঁ। ধনিয়া গুড়ি অলপ দিছোঁ। আৰু জিৰা মছলা দিছোঁ। কাশ্মীৰী ৰেড চিলি দিছোঁ। অলপ হালধি, সোৱাদ অনুসৰি নিমখ দিছোঁ। লৰাই দিছোঁ ভালকৈ। কাটি থোৱা আলুখিনি দি দিছোঁ। মিক্স কৰি দিছোঁ ভালকৈ। অলপ 3 মিনিট সময় কাৰণে ঢাকনি ঢাকি দিম। 3 মিনিট হৈ গ'ল। এয়া চাওক আলুখিনি সিজি গ'ল আৰু বিলাহীও লগতে সিজি গ'ল। এতিয়া মই নহৰু, পিঁয়াজ পিচি থৈছিলোঁ, সেয়া দি দিছোঁ। মিক্স কৰি দিছোঁ। আৰু জালুকৰ গুড়ি দি থৈছিলোঁ পিচি, সেয়া দিম। অলপ বেছি হোৱাৰ কাৰণে থৈ দিছোঁ। ভালকৈ মিক্স কৰি দিছোঁ।
এতিয়া মই এগিলাচ পানী ব্যৱহাৰ কৰিছোঁ। ভালকৈ উতলিবলৈ দিম। পাঁচ মিনিট সময়ৰ কাৰণে ঢাকনি ঢাকি দিম। পাঁচ মিনিট হৈ গ'ল। এয়া চব ইমান ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিম এপিচ পিচকৈ। হাতাখনত লৰাই দিছোঁ। ঢাকনিৰে 10 মিনিট সময়ৰ কাৰণে ঢাকি দিম। দহ মিনিট হৈ গ'ল। এয়া চব কালাৰটো ইমান ধুনীয়া আহিছে, ধুনীয়া গোন্ধ ওলাইছে। ধনিয়া পাতকেইটা কাটি থোৱা দি দিছোঁ। মোৰ ৰেচিপিটো হৈ গ'ল। আপোনালোকেও বনাই খাই চাব, বহুত সোৱাদ হয়। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।